নমস্কাৰ বন্ধু বান্ধৱীসকল বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আশা কৰোঁ সকলো ভালে আছে তো আজি মাঘ বিহুৰ কাৰণে এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ ভিডিঅ' মানে কি চাওক মাঘ বিহুততো উৰুকা সকলে খায় তো উৰুকাৰ মানে কি সেই বস্তুটো দেখা নহ'ল আৰু যোৱাকালি ৰাতিয়ে গ'ল উৰুকা আজি উৰুকাৰ পিছদিনা হয় তো আজি এতিয়া আমাৰ ইয়াতে মানে মইতো গুৱাহাটীত থাকোঁ গুৱাহাটীত থাকিলেও তাৰমানে আমাৰ এই অঞ্চলটো তাৰমানে আপোনাৰ একদম মানে গাঁৱৰ দৰে পৰিৱেশ আপোনালোকে ভাবছে আনিছে মই নলবেৰীয়াৰ কথা কিয় কৈ আছোঁ নলবেৰীয়াৰ কথা এইকাৰণে কৈছোঁ যাতে একদম পূৰা গাঁৱত থকা ফিলিংছটো আহে আৰু সেইকাৰণে কৈছোঁ হা আশা কৰোঁ সকলোৱেতো বুজিছে মোৰ কথাখিনি নুবুজিলে মোক সুধিব কোনোবাই মই বুজি দিম বাৰু কিবা আৰু যি হওক বাৰু তো এতিয়া আমি ভেলা পুজি মানে জ্বলালাকে অলৰেডি জ্বলালাকে মোৰ মানে উঠোঁতে অলপ দেৰি হ'ল কালি ৰাতি অলপ পুৱাতে দেৰি হৈছে সেইকাৰণে তো তাকালৈকে যাওঁ যাই পেলাই আমাৰ ভেলা পুজিত আৰু এই চাইখিনিৰ ওপৰতে নামান সেৱা চেৱা কৰি আহিম আৰু তো চাই থাকচোন ভেলা পুজিত তাকালৈকে যাই আছোঁ আমি এতিয়া মোৰ লগত মোৰ ভাইটিটো আছে ভাইটিটো খাই দিয়া এইয়া মোৰ ভাইটি আছে এতিয়া লগত আৰু আমি লগত চাওক কি কি দিবা আনছোঁ মানে এইটো ভেলাঘৰত মানে সেই পোৱালি তাতে দিবা লাগে এলাখান জানে বাৰু আপোনালোকে এইটো আমাৰ ভেলা পুজি আছিল মস্ত ধুমা পাব ভেলা পুজি আছিল চবে জ্বলালাকে আৰু সেৱা কৰি আছে আমিও এতিয়া দেওঁ নমান দিয়া হা অলপমান দিবা মোক লগে নামান থবা দা মোক লগে নামান থবা দূৰৰ পৰা হ'ব দা মোক লগে থওঁ নামান ৰাইজৰ ভেলাঘাটটো নাপালোঁ মানে আপোনাৰ লাষ্টত পালোঁ চাইখিনি পালোঁ এতিয়া কাষৰ মাহীহঁতৰ ঘৰত পুজি এটা বনাইছিল সৰুকৈ তাতে জ্বলাব তো তাকে লৈ নাইছোঁ সেইটো কিজানি পাওঁৱে বলক দাউৰা ধৰি সেইটো চাওক এইটো ভেলা পুজি আৰু জ্বলাব এতিয়া ভালকৈ চাম দিয়ক চাই দিয়ক আপোনালোকে উৰুলি দিছে একদম দেই জ্বলাবই পৰা নাই ঠাণ্ডা কথাটো অলপমান সেমকি আছে হৰিবল দক বেকগ্রাউন্ড ভাল নহয় তোমার তো ভাল আছে ভেলা পুজি কি লৈছ হা নাই কটা দিছ নেকি হা এই মজা মোক দা এটা আইও চাওঁ কেনে হৈছে ওটা ভাল হৈছে দা ভাল লাগছে দা আইও পৰিবাৰ খুজোৱা আমাৰ ইয়াতে এতিয়া আপোনাৰ সম্বৰ্ধনা জনাই আছে সম্বৰ্ধনা জনাই থাকিলে আপোনাৰ ধৰক চব ডাঙৰ মানুহ বয়োজ্যেষ্ঠ মানুহৰ সম্বৰ্ধনা জনাই আছে এয়া মোৰ দেউতা গৈছে এইবাৰ দেউতাক এইবাৰ সম্বৰ্ধনা জনাব তো আমি মানে এই পৰম্পৰাটো জীয়াই ৰখাৰ মানে ইয়াতে মানে চেষ্টা কৰিছোঁ আৰু চবেই আৰু তো পূৰা গাঁৱৰ যিটো মানে পৰম্পৰা সেই বস্তুবোৰ আমি গুৱাহাটীত থাকিও মানে সেই বস্তুখিনি আৰু ইয়াতে যাতে ভালকৈ থাকে আৰু সেইখিনি কৰিছোঁ আৰু তো এনেকৈ মানে আজিৰ দিনটো এনেকৈ যাব আৰু খেলা ধূলা আৰম্ভ হৈছে আৰু মোটামুটি চলিমাখান চব আহিছে তেতিয়া দেখালোঁ আপোনালোকক আৰু এতিয়া একবাৰ দেখালোঁ প্রস্তুত নয় জিতেন গোয়ালা নাই উঠা বাহা উঠা ইমান লাহে পৰিস্থিতি নহ'ব হেল্ল শুনিছানে এনেকুৱা নহয় সম্পূৰ্ণ উঠিব লাগিব এটা বহি আছা উঠা বহা উঠা বহা এটা খেলিম আৰু এতিয়া ঠিক আছে এটা খেলিম আৰু ফাইনাল দে ফাইনাল খেলিম ৰেডি 1 2 3 ষ্টাৰ্ট পাৰ
আপোনালোকে গ'ল আৰু ৰেডি ৰেডি অলপ ধ্যান দিব পানী পানী পাৰ 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 পানী পাৰ পানী পানী আপোনালোকে ভাবছে বেছি মই যে কথা কোৱা নাই আকৌ কাৰণ কিয় কোৱা নাই জানে না আপোনালোক প্ৰগ্ৰেম এখন দেখাই আছোঁ এতিয়া সেইকাৰণে মানে মই নিজে কথা কৈ থকা নাই আৰু মানে ফোন কেমেৰাও দিয়া নাই তো আপোনালোক খালি প্ৰগ্ৰেম এখনে দেখাই আছোঁ কি হৈ আছে কি হোৱা নাই ইয়াতে চবখিনি আপোনালোকে চাই দিব আৰু যদি মোৰ চেনেলত মই নতুন আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্টটো কৰিবই লাগিব যোৱা গৈ থাকা মিউজিক বাজি থাকিব সেকেন্ড এবার কি চিত্রাঙ্কন প্রতিযোগিতা বাপ্পা ওই সেইদিন নহয় যে কলম কৰিলে এইটো মছাৰি দিয়ে মোক ক বুলি কবি টেকলি ভাঙা হ'ব যা Maraku. আমি গুৱাহাটীত থাকিলেও আজি ইয়াতে যে প্ৰগ্ৰেম এটা যে হৈছে তাৰ কাৰণে আপোনাৰ মিডিয়াৰ মানুহ এখন আছে মিডিয়াৰ মানুহ আহি পেলাই ইয়াতে আপোনাৰ সেই লৈ আছে ইণ্টাৰভিউ ল'ব দেখছি আপোনালোকে দেখা পাইছোঁ না গোটেইখিনি চবে কথাটো ভাল লাগছে আৰু মোৰ অঞ্চলটোত মই থকা অঞ্চলটোত এনে এটা প্ৰগ্ৰেম এটা হৈছে যি তাৰ কাৰণে झाल लगे कलकता रे छोकरी देखे नाना बोले के जमाना रे का झाल लगे कलकता रे छोकरी देखे नाना बोले के जमाना रे के मुके हाय बोले के मुके बाय बोले के मुके रे बोले बोले नानी छोकरी एकदम मुके खोजी दे প্ৰতিযোগিতা হৈ গেলে লাষ্টত এটা প্ৰতিযোগী এটা আছে এইটো সৰু ডক্টৰ এটা দীক্ষু আৰু সোণবাহীয়ে ইজনে সিজনক খুব ভাল পাইছিলে কিন্তু দীক্ষুৰ অসুস্থ দেউতাকে দীক্ষুক নিজৰ পুৰণা বন্ধু ৰামেশ্বৰৰ প্ৰয়োজনে দিয়ে আমাৰ সৰু ডক্টৰ এটা এই ডক্টৰটো এতিয়া পেচেণ্ট চাব নমস্কাৰ আমার ডাক্তার আছে কি দেখবা কি দেখবা আমরা বসবো এখানে আমার পেশাটা লিখতে কি করেছিল আপনি পেশা আছে নাকি ও ডক্টর বাবু আপনি পেশা স্যার ডক্টর স্যার
দ্বিতীয় পুৰস্কাৰ 3 নম্বৰে পাইছে আপোনাৰ কি হ'ব এতিয়া যিবিলাক প্ৰতিমা চৌধুৰী খেলাবিলাকৰ আপোনাৰ এতিয়া পুৰস্কাৰ দি আছে তো পুৰস্কাৰ প্ৰতিমা চৌধুৰীক আমি পুৰস্কাৰটো লৈ যাবলৈ অনুৰোধ জনাইছো পাইছে কৃষ্ণাভ শৰ্মা দ্বিতীয় পাইছে চন্দন কলিতাৰ দল চন্দনা কলিতা আৰু চন্দ্ৰমা কলিতা প্ৰথম পাইছে ত্ৰিনাভ শৰ্মা প্ৰথম এইবিলাক নিশ্চিত কৰি প্ৰথম ত্ৰিনাভ শৰ্মা ডক্টৰ মোৰ প্ৰেছাৰটো বেছি আছে দেই ছেকেণ্ড চন্দনা কলিতা আৰু চন্দ্ৰমা কলিতা এওঁলোকে ভিকাৰীৰ অভিনয় কৰিছিলে বৰ সুন্দৰ হৈছিল কৃষ্ণাভ শৰ্মা এটা কৌতুক কৰিছিলে কৌতুক অভিনেতা হেমন্ত বিশ্ব শৰ্মা তে আজিৰ দিনটো গেল দকাৰ আজিৰ দিনটো এনেকৈ গেল খেলা ধূলা চাইৰৰ ফালে মানে আৰু এইগিলাখান গেল সৰু সৰু চলিমাখানে এনজয় কৰিছে আমিও কৰিছোঁ বাৰু আমি চাই কৰিছোঁ খেলবা নলিও তো এনেকৈ দিনটো পাৰ হ'ল আপোনালোকক দেখালোঁ ভিডিঅ'টো তো মই যেনেকৈ ভাল পালোঁ আৰু চাই পেলাই এনজয় কৰিলোঁ তো আপোনালোকে ভিডিঅ'টো চাই হয়তো ভাল পালাক আৰু বেছি দীঘলা নকৰোঁ বেছি কামোৰ নেদেওঁ তো বাই বাই আৰু এনেকৈ মোক মৰম দি যাব ধন্যবাদ